हेलो फ्रेंड्स, गेन नलेजলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক ভিডিঅ'টোত কম যে কেনেকৈ আমি কেইদিনমানৰ ভিতৰতে ৰিংকল ফ্ৰী আৰু সফট ইয়ংগাৰ লুকিং হাত ভৰি ঘৰতে থাকিয়ে কৰিব পাৰো। আমাৰ হাত আৰু ভৰি সকলো সময়তে ৰ'দ, ধূলি বালি ফেস কৰিব লগা হয় আৰু হাত ভৰি বাহিৰত ওলাই থাকে বাবে বিশেষ যত্নও ল'বলগীয়া হয়। আজি মই আপোনালোকক ময়শ্চাৰাইজাৰ আৰু স্ক্ৰাবাৰ বনাবলৈ শিকাম, যি আপোনাক ৰিংকল ফ্ৰী, ইয়ংগাৰ, সফট স্কিন হাত ভৰি পাবলৈ হেল্প কৰিব। এইটো এক্সফলিয়েটিং স্ক্ৰাবাৰ আৰু স্কিন ময়শ্চাৰাইজাৰ আপুনি ঘৰতে একেবাৰে সহজতে বনাই ব্যৱহাৰ কৰিব পাৰে। ইয়াত দুটা ষ্টেপ কৰিব লাগিব। মই এটাৰ পাছত এটাকে দেখুৱাম। প্ৰথমে স্ক্ৰাবাৰ বনাম আৰু পাছত স্কিন ময়শ্চাৰাইজাৰ। স্ক্ৰাবাৰ বনাবৰ বাবে এটা বাটিত 1 চামুচ চেনি আৰু 1 চামুচ কোকোনাট অইল বা অলিভ অইল ল'ব পাৰে। এতিয়া চেনি আৰু কোকোনাট অইলক ভালদৰে মিলাই ল'ব। এনেকৈ আপোনাৰ সহজতে স্ক্ৰাবাৰ ৰেডি হৈ যাব। এইটো স্ক্ৰাবাৰ বনোৱাৰ লগতে আমি ময়শ্চাৰাইজাৰো বনাই ল'ম। স্কিন ময়শ্চাৰাইজাৰ বনাবৰ বাবে এটা বাটি ল'ব, তাত 3 চামুচ গাখীৰৰ সৰ ল'ব আৰু 1 চামুচ মৌজোল মিহলাই ল'ব। গাখীৰৰ সৰ আৰু মৌজোল ভালদৰে মিহলাই ক্ৰীম নিচিনাকৈ বনাই ল'ব। এইটো স্কিন এক্সফলিয়েটিং ভালদৰে নিজৰ হাতত আৰু ভৰিত লগাই ভালদৰে ঘঁহিব, মাছাজ কৰিব আৰু 5-10 মিনিটৰ বাবে লাগি থাকিবলৈ দিব। এতিয়া তিতা টাৱেল এখনেৰে হাত আৰু ভৰি চাফা কৰি ল'ব। চাবোন লগাই ধুব নালাগে। এতিয়া আমি যিটো ময়শ্চাৰাইজাৰ ক্ৰীম বনাইছিলোঁ, ক্ৰীমেৰে পুনৰ হাত ভৰিত লগাই ভালদৰে মাছাজ কৰিব লাগিব। স্কিন ময়শ্চাৰাইজাৰক 15 মিনিটৰ বাবে নিজৰ হাত ভৰিত লাগি থাকিবলৈ দিব আৰু কুহুমীয়া পানীৰে হাত ভৰি ধুই ল'ব। গাখীৰৰ সৰ আৰু মৌজোল আপোনাৰ স্কিন এক্সট্ৰা সফট আৰু সুন্দৰ বনোৱাৰ লগতে হাত ভৰিত যি আঁচ বহে, যি ৰিংকল বহে তাকো কম কৰি দিয়ে। আৰু শোৱাৰ আগতে পুনৰ হাত ভৰিত এইদৰে ময়শ্চাৰাইজাৰ কৰি ল'ব। এইটো নিয়ম সপ্তাহত 3 বাৰকৈ কৰিব। এইটো মেনিকিউৰ আৰু পেডিকিউৰ যদি ৰাতি শোৱাৰ আগতে কৰে, তেন্তে ইয়াৰ ৰিজাল্ট আৰু ভালকৈ পাব। তেন্তে ফ্ৰেণ্ডছ, এইটো আছিলে যে আমি ঘৰতে কেনেকৈ মেনিকিউৰ, পেডিকিউৰ কৰি ঘৰতে সফট, বিউটিফুল স্কিন পাব পাৰোঁ। Thank you so much for watching this video. যদি আপোনাক ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।